বিশ্বকাপ ফটা কাপোৰ আৰু আজি মানে আমাৰ গাঁৱত এখন ভেকচন প্ৰতিযোগিতা আছে আপোনালোক সকলোৱে ভেকচন প্ৰতিযোগিতাখন উপভোগ কৰিব বুলি আশা থাকিল দিয়ক আৰম্ভ কৰোঁ মই মোৰ নাম বাবা ফুলে ইকনা মইতা কানা লানু কোটা দিনু মই কিন্তু আজি বাগুনদাৰৰ পৰা আহি একেলগে আহিলো গান গাই খাই আছো মই স্কুলৰ নাযাম দে বাবা কথাই নাই এনে সুন্দৰ গান গাই আপোনাৰ ওচৰত ভৱিষ্যত কামনা কৰিছোঁ এনে গানৰ মাজেদি আপুনি এটা নীতি বাছি লৈছে শুভেচ্ছা থাকিল পিছে এই দাদাজনক চিনি পায়নে আপুনি দেখা নাপায় ঠিক আছে তুমি পঢ়ি আছা কোন ক্লাছত দ্বিতীয় বা কি হব তুমি ABCD জানো নাজানো অৱা ক খ নাজানো শিকিব লাগিব হা ক'ত যাব লৈছা টিউচন মাষ্টৰৰ কি নাম দদু ছাৰ সম্পূৰ্ণ নাম নাজানা শিকিবা দেই ভালকে পঢ়িবা দেই কিমান দিছি বইতে লৈছোন আপুনি নাজানে
প্ৰথমে আমি মানুহ ধৰক জেণ্ডাৰ হিচাপে দুটা ভাগত ভাগ কৰি দিছোঁ মেল ফিমেল এতিয়া কিন্তু থাৰ্ড জেণ্ডাৰ বুলি এটা ক্ৰাইটেৰিয়া আপোনালোকে ভোট দিব গ'লত থাৰ্ড জেণ্ডাৰৰ কাৰণে প্ৰিফাৰেঞ্চ থাকে থাকে আনকি পঢ়া শুনাৰ ক্ষেত্ৰতো তেওঁলোকৰ কাৰণে সেই ৰিজাৰ্ভেশ্যন থাকে আজিকালি আমি চৰকাৰৰ দাবীও জনাইছোঁ মানে আমাক কৰ্ম সংস্থাপন দিব লাগে আৰু কৰ্ম সংস্থাপন ধৰক দিব লাগে মানে নিজে আগবাঢ়ি যাব লাগিব আমি নিজে কৰি কোনে কৰ্ম সংস্থাপন দিব আমি বৰ্তমান নিজে কাম কৰি খাওঁ আমি চৰকাৰৰ দাবী জনাইছোঁ আমাক কৰ্ম সংস্থাপন দিয়া আৰু আপোনাৰ শিক্ষাগত অৰ্হতা আৰু আপোনাৰ যোগ্যতা হিচাপে আপুনি যদি বিচাৰি যায় আপোনাৰ সকলোতে এখন আবেদন স্বীকাৰ কৰিব হয় সেইটো কৰে স্বীকাৰ কিন্তু আমি সেইকাৰণে ক'লো আমি চৰকাৰৰ দাবী জনাইছোঁ চৰকাৰে আমাক কৰ্ম সংস্থাপন দিয়ে আমি কৰিব পাৰিম নিজে আমি কেনেকৈ আমাক মানুহে কথা মুচৰা কৰি নিজে আহিছে কিনো আহিছে এনেকৈ কৈ থাকে আৰু লগ থাকে আপোনাক কথাত গ'লে এনেকৈ কথা মুচৰা কৰি আপোনাক জনাই দিম আৰু ঠিক আছে Indok lari dia kan. Oh iya. হয় আৰু মই খাব